মোৰ ছাত্ৰ-ছাত্ৰীসকল কেনে আছা তোমালোক? আজি মই তোমালোকক শিকাম স্বৰবৰ্ণখিনি কেনেদৰে পঢ়ে আৰু তাৰ পৰা কি কি শব্দ হয় তোমালোকে মন দি শুনি যাবা দেই। অ, আ, হস্ৰ, দীৰ্ঘ ই, হস্ৰ, দীৰ্ঘ ঋ, এ, ও, উ, ঔ। এতিয়া মই তোমালোকক ক'ম এই আখৰবিলাকৰ পৰা কি কি শব্দ হয় তোমালোকে ভালদৰে শুনি যাবা, ঠিক আছে? অজগৰ, আৰে আম, উৎসৰিয়ে ইটা, দীৰ্ঘয়ে ঈগল, হস্ৰয়ে উট, দীৰ্ঘয়ে ঊণসূতা, ঋৰে ঋষি, এৰে এৰাপাত, ঐৰে ঐৰাবত, ওৰে উট, ঔৰে ঔষধ,